CM ছাৰে যিখিনি কথা ক'লে, তো এক্সাম শেষ হোৱাৰ পিছত যে এই প্ৰশ্ন কাকতৰ যিটো অৰ্থ, যে পৰীক্ষাই শেষ হ'ল, তো শেষ হোৱাৰ পিছত যিটো ভাইৰেল হ'ল বুলি ক'লে, তো সেইটোতো আমাৰ মতেও সেইটো কোনো অৰ্থ থাকিব নালাগে। বিয়া শেষ হোৱাৰ পিছত যে পেণ্ডেলৰ বা ৰভাৰ কোনো প্ৰয়োজন নাই। এখন এক্সাম শেষ হোৱাৰ পিছত যিটো এক্সামটো 1:30 বজাত শেষ হৈছে, তাৰপিছত যিটো এক্সাম পেপাৰ যিটো লিক হৈছে বুলি কৈছে, এইটো ভাইৰেল হৈছে বুলি কৈছে, তো সেইটো আমি ভাবিছোঁ যে এক্সাম শেষ হোৱাৰ পিছত বা পৰীক্ষা শেষ হোৱাৰ পিছত যে 2:17 মানত যিহেতু এই পৰীক্ষা পেপাৰ যিহেতু লিক হ'ল, তো সেইটো লৈ আমাৰ যিসকলক গ্ৰেপ্তাৰ কৰিলে, তো আমি ধেমাজি জিলা ইউনাইটেড বৰ্ড অফ পিপল অৰ্গেনাইজেশ্যন এণ্ড আনডিভাইডেড লখিমপুৰ ডিষ্ট্ৰিক্ট XBLT ৱেলফেয়াৰ ফেডাৰেশ্যন আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট অল বড়ো উমেন ৱেলফেয়াৰ ফেডাৰেশ্যন আৰু ইউনাইটেড ফৰাম NDFB, তো আমি জইণ্টলি চৰকাৰক আজি আমি অনুৰোধ জনাম, তো যিসকল আজি গ্ৰেপ্তাৰ হৈ থাকিলে, কাৰায়ত্ব কৰিলে, তো সেইসকল ব্যক্তিক যাতে চৰকাৰে অনতিপলমে মুকলি আকাশত পঠিয়াই দিব লাগে। আমি ভাবিছোঁ CM ছাৰে যিখিনি কথা ক'লে, তো এক্সাম শেষ হোৱাৰ পিছত যে এই প্ৰশ্ন কাকতৰ যিটো অৰ্থ, যে পৰীক্ষাই শেষ হ'ল, তো শেষ হোৱাৰ পিছত যিটো ভাইৰেল হ'ল বুলি ক'লে, তো সেইটোতো আমাৰ মতেও সেইটো কোনো অৰ্থ থাকিব নালাগে। তো CM ছাৰে কৈছে বিয়া শেষ হোৱাৰ পিছত যে পেণ্ডেলৰ বা ৰভাৰ কোনো প্ৰয়োজন নাই। তো আমি ভাবিছোঁ যে অসম চৰকাৰে যে আমাৰ যিসকল শিক্ষকসকলে যিদিনাখন ADR যিটো পৰীক্ষাৰ যিটো ডিউটি সেইদিনাখন কৰিছিলে, তো ডিউটি কৰাৰ আমি ভাবিছোঁ এওঁলোকৰ কোনো তাৰমানে গল্টি নাছিলে। যিসকলে কেমেৰামেন আছিলে, কেমেৰামেনে সেইবিলাক ভাইৰেল কৰিলে, তো সেইটো ভাইৰেল বুলিও নকওঁ, হয় না নহয়? আমিতো ভাইৰেল বুলি নকওঁ, সেইটো পৰীক্ষাই শেষ হ'ল, সেইটো কেনেকৈ ভাইৰেল হ'ব? তো আমি ভাবিছোঁ যে অসম চৰকাৰে যিসকল আমাৰ বড়ো মিডিয়ামৰ যিহেতু শিক্ষক আছিলে, তো আজি আমি চাইছোঁ যে আজিৰ তাৰিখত যিসকল গ্ৰেপ্তাৰ হ'ল, তো তেওঁলোকে আমাৰ চিমেণ্ট চাপৰি UN একাডেমি নেশ্যনেল একাডেমিৰ প্ৰিন্সিপাল আছিলে, তো আমাৰ গোপাল তামুলী ছাৰ আছিলে এছিষ্টেণ্ট প্ৰফেচৰ চিমেণ্ট চাপৰি কলেজ, আৰু আমাৰ মাজত আছিলে এলবাৰ্ট দেউৰী, তেখেত আমাৰ জনাই ADO আছিলে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ আছিলে। তো আমাৰ মাজত আছিলে মংগল সিং বসুমতাৰী, যিটো কেমেৰামেন আছিলে, যিজন কালপিৰি আছিলে, এখেতৰ পৰাই সেইখিনি যিটো মূল তাৰমানে কাৰণ, এই কাৰণটো হ'বলগীয়া হ'ল, এখেতো আছিলে। তো মনোহৰ নাৰ্জাৰী, উমেশ ব্ৰহ্ম, মনোহৰ নাৰ্জাৰী LP স্কুলৰ টিচাৰ আছিলে, উমেশ ব্ৰহ্মও টিচাৰ আছিলে, তো দিলীপ বসুমতাৰী টিচাৰ আছিলে। তো 8জন যিসকল অভিযুক্ত, এওঁলোকক আজিলৈকে জেলত সোমাই ৰাখিছে। তো আমি ভাবিছোঁ যে অনতিপলমে যে চৰকাৰে এওঁলোকক মুকলি আকাশত পঠিয়াই দিব লাগে। তো আমি ভাবিছোঁ যদি এওঁলোকক যদি অনতিপলমে যদি চৰকাৰে যে মুকলি আকাশত যদি পঠিয়াই নিদিয়ে, তো আমি সংগঠনবিলাকে আমাৰ ৰাইজে আমাক ডিমাণ্ড কৰিছে, তো এওঁলোকক যদি সোনকালে যদি এৰি নিদিয়ে, তো আমি জংগী আন্দোলন কৰিবৰ কাৰণে সাজু হৈ আছোঁ। তো আমি চৰকাৰক অনুৰোধ জনাম, যে CM ছাৰে যিখিনি কথা ক'লে, আৰু সেবাই যিখিনি কথা ক'লে, সেবাই ক'লে যে এক্সাম শেষ হোৱাৰ পিছত যিহেতু প্ৰশ্ন কাকতৰ কোনো অৰ্থ নাই, তো অৰ্থ নাই যদি আজি যিসকল ব্যক্তিক কাৰায়ত্ব কৰি পেলাই জেলত ভৰাই ৰাখিলে আৰু যিসকল থাকি গ'ল, তো এওঁলোকক আজি দুখ জাপি পেলাই যে আজি কাৰায়ত্ব কৰি পেলাই জেলত ভৰালে বা জেলত ভৰাই ৰাখিলে, তো এওঁলোকক আমি অনুৰোধ কৰিম, চৰকাৰক আমি অনুৰোধ কৰিম, CM ছাৰক আমি অনুৰোধ কৰিম, এডুকেশ্যন মিনিষ্টাৰক আমি অনুৰোধ কৰিম যে এখেত লোকক সোনকালে জেলৰ পৰা ওলাই মুকলি আকাশত পঠিয়াই দিব লাগে বুলি আমি সকলো আমি দল সংগঠন ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। তো যদি চৰকাৰে যদি সেই ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে, প্ৰশাসনে যদি গুৰুত্ব নিদিয়ে, তো আমি সংগঠন ফালৰ পৰা বা ৰাইজৰ ফালৰ পৰা আমি জংগী আন্দোলন কৰিবৰ কাৰণে সাজু হৈ আছোঁ। আমাৰ যিসকল ব্যক্তিয়ে আজিলৈকে জেলত থাকিলে,
এওঁলোকে এজন শিক্ষক আছে তো শিক্ষক হিচাপে আজিৰ দিনত যেহেতু স্কুল বন্ধ নহয় তো সিঙ্গুল টিচার আছিলে সিঙ্গুল টিচার হওয়ার কারণে LP স্কুল এইবিলাক স্কুল আজিলৈকে বন্ধ হৈ আছে তো আমি চৰকাৰক অনুৰোধ জনাম ল'ৰা ছোৱালীক এটা হাহাকাৰ হৈ আছে অন্ধকাৰ হৈ আছে তো সেইখিনি চাই যে অতি শীঘ্ৰে চৰকাৰে বা প্ৰশাসনে যে আমাৰ যিসকল শিক্ষক আজিলৈকে গ্ৰেপ্তাৰ হৈ থাকিলে এওঁলোকক অতি শীঘ্ৰে যে মুকলি আকাশত পঠিয়াই পেলাই যে ল'ৰা ছোৱালী যিহেতু অন্ধকাৰত পৰি আছে এওঁলোকৰ কাৰণে এওঁলোকক চাই পেলাই ল'ৰা ছোৱালীক চাই পেলাই আমাৰ শিক্ষাক চাই পেলাই আমাৰ বড়ো মিডিয়ামৰ স্কুলবিলাকক চাই পেলাই যেহেতু আমি ভাবিছোঁ যে আমাৰ বড়ো মিডিয়াম স্কুলবিলাকত আজিলৈকে ছিংগুল টিচাৰ যে চৰকাৰক আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ চৰকাৰে আজিলৈকে গুৰুত্ব দিয়া নাই আপোনালোকে চাব পাৰিব যে আমাৰ বড়ো মিডিয়াম বহুতখন বড়ো মাধ্যমৰ স্কুল আছে LP স্কুল আছে হাই স্কুল আছে হাই স্কুল আছে ME স্কুল আছে তো এই স্কুলবিলাকত আমি চাইছোঁ আজি যে ছিংগুল টিচাৰ যে চৰকাৰক আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ আজি আকৌ এটা ষড়যন্ত্ৰ বনাই পেলাই যে এক্সাম শেষ হোৱাৰ পিছত এই কুৱেশ্যন পেপাৰ যি ADRE যি এক্সাম পেপাৰ অসম চৰকাৰে যিহেতু পাতি দিয়া যিটো এক্সাম এই এক্সাম যিহেতু পেপাৰ সেইটো লিক হৈছে বুলি ভাইৰেল হৈছে বুলি যিহেতু আমাৰ শিক্ষকসকলক ডিউটি দিয়াৰ শিক্ষকসকলক আজি গ্ৰেপ্তাৰ কৰি পেলাই জেলত ৰাখিলে তো এওঁলোকে যদি আজি বহুদিন যদি জেলত যদি থাকিবলগীয়া হৈ যায় তো আমাৰ স্কুলবিলাক কি হ'ব পৰীক্ষাবিলাক কি হ'ব আমাৰ গাৰ্জেনবিলাকে আমাক অনুৰোধ জনাইছোঁ গাৰ্জেনবিলাকে খুব দুখ প্ৰকাশ কৰিছে আমি দল সংগঠনবিলাকে বহুত দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক কি হ'ব তো গতিকে আমি চৰকাৰক অনুৰোধ জনাম CM ছাৰক আমি অনুৰোধ জনাম যেহেতু CM ছাৰে মই অথনি আগতে কৈছোঁ CM ছাৰে বাৰে বাৰে কৈছে যে পৰীক্ষা শেষ হোৱাৰ পিছত যে এক্সাম পেপাৰৰ বা প্ৰশ্ন পেপাৰ যেহেতু অৰ্থ নাই বা বিয়া শেষ হোৱাৰ পিছত যিহেতু বিয়াৰ ৰবাৰ কোনো প্ৰয়োজন নাই বুলি আমাৰ CM ছাৰে ক'লে সেৱায়ে ক'লে যে এক্সাম শেষ হোৱাৰ পিছত প্ৰশ্ন কাকতৰ কোনো অৰ্থ নাই বুলি ক'লে তো সেইবিলাক চাই পেলাই যে আজি প্ৰশাসনে বা আজি চৰকাৰে কি কাৰণত যে এওঁলোকক দুখ জাপি পেলাই জেলত ৰাখিলে তো আমি চৰকাৰক অনুৰোধ জনাম যাতে এওঁলোকক বা আমাৰ বড়ো মাধ্যমৰ স্কুলবিলাকক চাই পেলাই আমাৰ যিবিলাক শিক্ষক এই শিক্ষকসকলক সোনকালে অতি শীঘ্ৰে মুকলি আকাশত পঠিয়াই পেলাই আমাৰ ল'ৰা ছোৱালীৰ যিটো জীৱন এইটো চাবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ